সকলোকে মোৰ ইউটিউব চেনেলত আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু যিসকল ছাবস্ক্ৰাইবাৰ আছে তেওঁলোকক বহুত বহুত ধন্যবাদ আৰু যিসকল ভিউৱাৰ্ছ আছে তেওঁলোককো ধন্যবাদ কাৰণ মোৰ ইউটিউব চেনেলটো এমাহ হৈ গ'ল আৰু এমাহ হ'ল মানে কালি হ'ল এমাহ আৰু ভিডিঅ'বোৰ ইমানকৈ চোৱাৰ বাবে বহুত ধন্যবাদ আৰু কমেণ্টছবোৰ দিয়াৰ বাবে বহুত ধন্যবাদ সকলোকে আৰু এনেকৈ আগবঢ়াই লৈ যাব বুলি আশা ৰাখিছোঁ কাৰণ কোনো ধৰণৰ সামাজিক জগত মানে ছ'চিয়েল মিডিয়াৰ লগতো মই ইমান এক্টিভ নহয় বা হেনেকুৱা কোনো ফ্ৰেণ্ড ফলোইংছ বা হেনেকুৱা একো নাই মোৰ কাৰণ কোনো পপুলাৰ ব্যক্তি নহয় তথাপিও ইমানখিনি মৰম দিয়াৰ বাবে সকলোকে বহুত ধন্যবাদ আৰু জানেই যিসকল ভিউৱাৰ্ছ আছে তেওঁলোকে মই নতুনকৈ ৰুম লৈছোঁ আৰু এইকেইদিন সেয়াই ভিডিঅ' বাই আছে আৰু আজিৰ ভিডিঅ'টো সেনেকুৱাই ফাৰ্ষ্ট চাই লওক ভিডিঅ'টো তাৰপাছত কৈ আছোঁ যে মই ইউটিউব চেনেল কিয় খুলিলোঁ সেইখিনি কথা ক'ম সেইটো আৰু মই আহিছোঁ আজি ৰুমৰ বজাৰ কৰিবলৈ মানে চকী সেনেকৈ কৰি কিবা লাগে আৰু সোমাইছোঁ এখন ফাৰ্ণিচাৰ দোকানত কিন্তু মানে চকীবিলাকৰ দাম বহুত আৰু ৰেকখনো লাগে বহুত আৰু ইয়াৰ পৰা যাওঁ লোৱা হয় নহয় নাজানো কি হয় বাৰু চাই লওঁ গোটেইখিনি ইমান মানে দাম চব বস্তুৰে ইয়াত চাই লওঁ ল'ব পাৰোঁ নে নাই এতিয়া বাজাৰ ইণ্ডিয়াৰ মানে এই বস্তু থকা ছেকশ্যনত মানে ৰুমৰ কাৰণে অলপ বস্তু লাগে তাকে লৈ লওঁ এতিয়া দিৱালী চেল চলি আছে কিন্তু দিৱালী চেল ল'বলৈ পইচা নাই মানে নতুন ৰুম লৈছোঁ গোটেই ভাড়া চাৰা আৰু মানে বহুত খৰচ হৈছে সেইটো কাৰণে এক্সট্ৰা এনেকৈতো দিৱালী শ্বপিং নহয় কিন্তু মানে ৰুমৰ অলপ বস্তু ল'ব আহিছোঁ আৰু আপোনালোকক বাজাৰ ইণ্ডিয়াৰ অলপ ৰিভিউ দেখাম বুলি ভাবিছোঁ গোটেইখিনি যিহেতু আহিছোঁৱেই চাই থাকক ভিডিঅ'টো আশা কৰোঁ ভাল পাব আৰু ভাল পালে জানেই সোমোৱাৰ লগে লগে চেনিটাইজাৰ দি দিলে হাতত আৰু ল'লোঁ আৰু গ'লোঁ আৰু ফাৰ্ষ্ট সোমাই মেৰিলৰ কাৰণে মানে কাপোৰ আছে এইখিনিত আৰু ওপৰতো সেয়াই মেল ছেকশ্যনে আছে গোটেইখিনি এয়া গোটেই বাই ওৱান গেট ওৱান ফ্ৰী আৰু এয়া তলত গোটেই মেইলৰ আৰু ওপৰতো মেইলৰে ছেকশ্যন হয় আৰু আহিছোঁ ওপৰলৈ যিহেতু কাপোৰ কিনিবলৈ অহা নাই ওপৰলৈ আহি আছোঁ বস্তুহে কিনিব আহিছোঁ ৰুমত আৰু আহি এইখিনি হ'ল আমাৰ ফিমেল মানে ছোৱালীৰ ছেকশ্যন তাত আছে বহুতো বিভিন্ন ধৰণৰ কুৰ্তা চব আছে বাই ওৱান গেট ওৱান ফ্ৰীও আছে এইবিলাক পেণ্ট লং পেণ্ট চব আছে আৰু আছোঁ বাজাৰ ইণ্ডিয়াৰ লেডিজ ছেকশ্যনত অলপমান চোলা দেখাম লেডিজ ছেকশ্যনৰ পৰা আৰু এনেই আমি বেলেগ ৰুমৰ বস্তুহে ল'ব আহিছোঁ আৰু চাই লৈছোঁ আৰু কি আছে এনেই ৰুমৰ বস্তু ল'ম আৰু বাকী এনেই একো নাই আৰু উইণ্টাৰ ছিজন আহি গ'ল মানে চুৱেটাৰ পিন্ধা দিনটো আহি গ'ল আৰু এইবিলাক চুৱেটাৰ ভাল লাগিছিল মোৰ চুৱেটাৰটো কিন্তু দাম চালোঁ যে ধেৰ আৰু থৈ পেলাই গুচি আহিলোঁ কাৰণ এতিয়া যিহেতু ল'ব একেবাৰে সেনেকুৱা পইচা চইচা নাই এতিয়া একেবাৰে পইচা নাই কাৰণে নলওঁ আৰু ইয়াৰ পৰা গ'লোঁ যি বস্তু লাগে সেইখিনিয়ে ল'ম ইয়াত লিখা হৈ আছে বাই ওৱান কিবাকিবি % অফ আছে আহিলে ল'ব পাৰে অফাৰ চলিয়ে থাকে যিহেতু ইয়াত আৰু এয়া হ'ল বেগৰ ছেকশ্যন মোৰতো ল'বলগীয়া এতিয়া নায়েই বাৰু সেইটো কাৰণে ওপৰলৈ যাওঁ কাৰণ যি ষ্টেশ্যনাৰী বস্তুবিলাক ল'ব আছে সেইখিনিয়ে ল'ম বেছি এক্সট্ৰা খৰচ একো নাই ইয়াত মোৰ কৰিব লগা আজি আৰু আহিছোঁ একেবাৰে ওপৰত য'ৰ পৰা বস্তুখিনি ল'ম আমি ইয়াত ঘৰৰ বস্তুবোৰ পোৱা যায় আৰু ইয়াৰ ওপৰৰ পৰা বাজাৰ ইণ্ডিয়াৰ দুটামান বস্তু কিনিলোঁ আৰু এটা বস্তু নাপালোঁ সেইটো চাবলৈ যাওঁ বেলেগত আৰু আমাৰ গ'লে মলবিলাকত 2 টকা এটাও ঘূৰাই নিদিয়ে কিন্তু ইয়াত 2 টকা এটাও লয় চকলেট দি দিয়ে কিন্তু তেওঁলোকে হ'লেকে 2 টকা এটা লয় আৰু ৰিচিপ্ট দিলোঁ আৰু ৰিচিপ্ট দিয়ালৈকে চেক কৰিল কি লৈছিলোঁ নে চালে আৰু পঠাই দিলে আৰু গুচি আহিলোঁ আৰু আহি যাব লাগিব বেলেগ এখন ওচৰতে আছে আৰু বাজাৰ ইণ্ডিয়াৰ অলপমান গৈয়ে পায় V2 সেইটো কাৰণে V2ত সোমাইছোঁ পাওঁ নেকি চাওঁ আৰু এয়া হ'ল V2 সোমাই লওঁ আৰু V2ত সোমাই আহিলোঁ আৰু V2ত ৰুমৰ বস্তু পোৱা নাযায় অনলি কাপোৰেই থাকে ইয়াত আৰু ইয়াতো ঠিক একেই তলত আছে মেল ছেকশ্যন আৰু ওপৰত আছে ফিমেল ছেকশ্যন সেইখিনি আৰু ঘৰৰ বস্তু পোৱা নাযায় যিহেতু ইয়াত একো কিনিব লগা নাই আৰু যামগৈ এতিয়া ৰিটাৰ্ণ হৈ পেলাই কিন্তু বহুত সময় হ'ল ভোক লাগিছে কিবা এটা খাই লৈ যাম আৰু পেণ্ট এইবিলাক দেখিছে 300 বস্তু কিনি কৰি আহি গ'ল পেট পূজা পাল সেইটো কাৰণে আহিলোঁ বিৰিয়ানী চেণ্টাৰত
আৰু মই আছোঁ এতিয়া বিৰিয়ানী চেণ্টাৰত। মোৰ লগত অনামিকাও আহিছে আৰু এতিয়া খানালৈ গৈ আছোঁ। কি আহে অৰ্ডাৰ দিলোঁ, হৈ গ'ল। আৰু মানে বহুত সময় হৈ গ'ল, কাম এটাত ওলাই আহিছিলোঁ আৰু এতিয়া মানে ভোক লাগিছে, ৰৈয়ে আছোঁ, খানা অহাই নাই। ক্ষীণ যদিও মানে খাওঁ দিয়কচোন, তথাপিও মানুহে কয় ক্ষীণ 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 ক্ষীণ, কিন্তু নাজানো কিয় ক্ষীণ, কিন্তু মানে খাওঁৱেই, কিন্তু চবেই কয় ক্ষীণ। আৰু নাজানো, মই চাগে শকত মানুহতকৈ বেছিহে খাম, কিন্তু তথাপিও ক্ষীণ। কি ক'ব আৰু, ক্ষীণ হোৱাৰ দুখ থাকেই বোলে জীৱনত। আৰু আহি গ'ল খানা, ফাৰ্ষ্ট খাই লওঁ। এইখিনি 3জনৰ কাৰণেহে দেই, মই অকলে খোৱা নাই, কিন্তু ধেমালি কৰিছোঁ। আৰু এইখিনি খাই কৰি লওঁ, তাৰপিছত ৰিটাৰ্ণ হ'ম। আৰু বস্তুকেইটা কিনি হ'ল আৰু মই ৰিটাৰ্ণ আহিলোঁ। আৰু বাটত ইমান ধুনীয়া ধুনীয়া টিকলি টিকলি চৰাইবোৰ থৈ দিয়ে ইয়াত। শেষলৈ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ। আৰু ইউটিউব চেনেল খোলাৰ কাৰণটো, মা দেউতাহঁতে মানে নিবিচাৰে ইমান মই ইউটিউব জগতত এনেকৈ আহোঁ, কাৰণ এতিয়ালৈ একো এটা সমাজৰ বাবে কাম কৰিব পৰা নাই। সেইটো কাৰণে তেওঁলোকে ভাবে যে ফাৰ্ষ্ট মই সেইখিনি যোগ্য হৈ লওঁ, তাৰপাছত ইউটিউব জগতত আহিম। তথাপিও তেওঁলোকে ইমান বাধাও নকৰে, আৰু তেওঁলোকে মোক যিমানখিনি পাৰোঁ মোৰ হিচাপে দেউকা মেলিব দিছে, মই উৰিছোঁ সিমানখিনিয়ে, শিকিছোঁ বহুত। আৰু সেইটো কাৰণে ইউটিউব চেনেলটো খুলিছোঁ, যাতে আৰু মই নিজকে আৰু অলপ উন্নতি মানে কৰিব পাৰোঁ। কাৰণ মোৰ কথা কোৱা বা ইমানখিনি বহুত ভুল হয় মই জানো, আৰু সেইখিনি মই নিজকে শুদ্ধ কৰিবৰ কাৰণে মই ইউটিউব চেনেলত আহিছোঁ। আৰু মানুহৰ আগত মানে ফ্ৰণ্টত মই ইমান সেনেকৈ কথা ক'ব নোৱাৰোঁ, সেইটো কাৰণে যাতে মোৰ সেই গোটেইখিনি ডেভেলপ হয়, তাৰ বাবে ইউটিউব চেনেলটো খুলিছোঁ। আৰু নিজৰ মানে নিগেটিভিটিটো, কাৰণ ইউটিউব চেনেল এটা খোলাৰ লগে লগে ভুল হ'লে বহুত সমালোচনা সেনেকুৱা থাকে, সেইটোৰ পৰা আমি নিজকে কেনেকৈ বাচি চলিব লাগে বা নিগেটিভিটি আহিলেকে কেনেকৈ গ্ৰহণ কৰিব লাগে, সেই গোটেইখিনি মই জানিবৰ বাবেই ইউটিউব চেনেলটো খুলিলোঁ। আৰু শেষলৈ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ। আৰু এনেকৈ চেনেলটো আগুৱাই লৈ যাব। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ।